Hello guys and welcome to my channel. So আজি ৰাতিপুৱাই হাজবেণ্ড আৰু মই ওলাই দিছো গুৱাহাটীৰ ফালে। এয়া দেখিছে নহয় ভালকে পোহৰ হোৱাই নাই। সময় 5:15 মান গৈছে আৰু আমি গৈ আছো সৰুসজাই ষ্টেডিয়াম। আজি হাজবেণ্ডৰ বহুত ডাঙৰ দিন। কৈছিলো নহয় আগৰ ভিডিঅ'ত এটা ডাঙৰ দিন আছে বুলি। হেয়া আজি মানে 3rd of December। আজি আছে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া কোল ইণ্ডিয়া স্পন্সৰ কৰা গুৱাহাটী হাফ মাৰাথন য'ত হাজবেণ্ডে 5 কিলোমিটাৰত পাৰ্টিসিপেট কৰিব। তেওঁলোকে 1 তাৰিখে কি কৰিছিল গোটেই পাৰ্টিসিপেন্টছ বিলাকক বিব নাম্বাৰবোৰ দি দিছিল। ਪਰ আমি বিশেষ কিবা কাৰণত আহিব পৰা নাছিলো কাৰণে হাজবেণ্ডৰ ফ্ৰেণ্ড এজনে লৈ ললে। এই ৰাস্তাতে আমি তেওঁৰ পৰা বিব নাম্বাৰটো লৈ ললো। বিব নাম্বাৰ লগতে তেওঁলোকে আৰু কিবা কিবি বহুত দিছিল মানে সেই কিটটোত আপোনাৰ নিভিয়াৰ এটা মানে সেট আছিল তাৰপিছত সেফটি পিন পৰ্যন্ত দিছে কি কম আৰু তাৰপিছত আপোনাৰ ব্যান্ডেড কিবা কিবি বহুত মানে আপোনাৰ 400 টকা তেওঁলোকে জয়নিং ফিজ লৈছিল 400 টকাত ভেট মানে বহুত কিবা কিবি তেওঁলোকে দিছে বহুতেই ভাল লাগিছে মানে তেওঁলোকৰ গেস্চাৰ বিলাক তো আমি সৰুসজাই ষ্টেডিয়াম পালো আৰু পায়ে আমি গেট নাম্বাৰ 3 লৈকে গলো য'ত পাৰ্টিসিপেন্টছ বিলাকক গেট নাম্বাৰ 3 দি এন্ট্ৰি কৰাইছিল ভিতৰখিনি আপোনালোকক দেখাবলৈ নোৱাৰিলো সৰি কাৰণ ভিতৰত আমাক এলাউড নাছিল আৰু পাৰ্টিসিপেন্টছ বিলাকে কোনোবাই মোবাইল নিছে কোনোবাই নিয়া নাই কাৰণ কিয় দৌৰুতে মোবাইলটো ল'ব কাৰণে দিগদাৰ হৈ যায় তো মই বাহিৰৰ পৰা অকমান দেখুৱাই দিছো তো মই হাজবেণ্ডক গেট নাম্বাৰ 3 থৈ পিনে মই আকো আহিলো হাইৱেৰ ফালে কাৰণ তেওঁলোক সৰুসজাই ষ্টেডিয়ামৰ মেইন গেটেৰে ওলাই ফিনে হাইৱেৰ ফালে গুচি যাব তো এয়া দেখিছে নহয় খেলুৱৈবিলাক এওঁলোকে 10 কিলোমিটাৰ ৰেচ কমপ্লিট কৰি আহি আছে 10 কিলোমিটাৰ ভাবক আমি 1 কিলোমিটাৰ 2 কিলোমিটাৰ খুস্কাইলে আমাৰ ভৰি বিষাই যায় আৰু 10 কিলোমিটাৰ এনেকে দৌৰি আহা ৰিয়েলি মানে কিবা আৰু প্ৰথমতে মানে বেছি খেলুৱৈ ব্লক পোৱা নাই অলপ পাইছো এয়া দেখিছে নহয় মানুহগৰাকী এওঁলোক আহিছে জোৰহাটৰ পৰা কাৰণ এওঁলোকৰ বাচ্চাটো হেনো এই ৰেচত ভাগ ল'ব মানে 5 কিলোমিটাৰটোত মাক দেউতাক আজি ৰাতিপুৱাই জোৰহাটৰ পৰা পাইছেহি আৰু বাচ্চা তেওঁ স্কুলৰ ফালৰ পৰা আহিছে এওঁলোকৰ বাচ্চা হেনো সৈনিক স্কুলত পঢ়ে তো স্কুল অথৰিটিজ বিলাকে বাচ্চাবিলাকক লৈ আহিছে মাক দেউতাকে যে ৰখি আছে কেতিয়া লৰাজনক দেখা পাব মানে মোক বাৰবাৰ সুধি আছে এইটো কিমান কিলোমিটাৰ কেতিয়া আহিব তো যেহেতু তিনটা ক্যাটাগৰি আছিল 21 কিলোমিটাৰ 10 কিলোমিটাৰ 5 কিলোমিটাৰ সবৰে ষ্টাৰ্টিং টাইমটো বেলেগ সো 5 কিলোমিটাৰ যেটো হৈছিল হেতু আপোনাৰ 7:45 ৰ পিছত হৈছিল মানে কি কম আৰু কিবা এটা বেলেগ ফিলিংস মানে আপোনালোকে কেতিয়াবা যদি পাই নহয় চান্স আপোনালোকে যাব 5 কিলোমিটাৰ আপোনালোকে কিছুমান এনেকুৱা বস্তু দেখা পাও মানে খুব ভাল লাগিছে আৰু এত লৰা বুলি নহয় ছোৱালীও ভাগ লৈছিল আৰু ছোৱালী বুলি নহয় বুঢ়ী মানুহও ভাগ লৈছে এয়া 5 কিলোমিটাৰ মাৰাথন আৰম্ভ হল ফাৰ্স্ট আৰ্মি জনে মানে ওপেনিং কৰি দিছে কাৰণ ইয়াত ইষ্টাৰ্ণ কমান্ড অফ ইণ্ডিয়ান আৰ্মি আৰু আসাম গভৰ্ণমেণ্টে মিলি ফেলে কোল ইণ্ডিয়া লত স্পন্সৰ কৰিছিল এয়া যে কিমান মোৰ দেন 5000 পাৰ্টিসিপেন্টছ আছিল 5 কিলোমিটাৰত মোৰ দেন আৰু এই 5000 ৰ ভিতৰত মানে মোৰ হাজবেণ্ডো এজন মানে পাৰ্টিসিপেন্ট তো তেওঁক মই দেখাম বাৰু অলপ ভালকে ভিডিও কৰা নহল বাৰু চাই আছিল কোট আছে ইমানে মানে মানুহ ওলাইছে সৰু বাচ্চা মানে কি কম আৰু কিবা কিবি মানে এক্সট্ৰা হাবলে দেখিছে না মানুহজনী এই বুঢ়ী মানুহ গৰাকী তেওঁ পাৰ্টিসিপেট কৰিছে দৌৰা দেখা পাই ফলে কিবা নিজকে কিবা লাগিছে যে মই কিয় কৰা নাই তেওঁ যদি পাৰিছে মই পাৰিলো হয় এ দেখিছে নহয় এয়া যে ডিফাৰেন্টলি এবল মানুহজনে 10 কিলোমিটাৰ ৰেচ কমপ্লিট কৰি আহিছে জানেনে 10 কিলোমিটাৰ মানে বহুত ডাঙৰ কথা এইটো এটা মানে আপোনাৰ মনত যদি বিশ্বাস আছে আপুনি যেনেকুৱাই নহওক আপুনি পাৰিব মানে সঁচাকে তেওঁলোক মানে হেডছ অফ আৰু এয়া যে ডিফাৰেন্টলি এবল লৰাজনে দৌৰি গৈছে আমি সবে হাততালি বজাই দিছো মানে ৰিয়েলি এওঁলোকক বহুত এনকাৰেজ কৰিব লাগে মুহি মানুহ গৰাকী দেখিছে নে কি দৌৰিছে মানে 10 কিলোমিটাৰ ৰেচ কমপ্লিট কৰি আহি এনেকে দৌৰা ধেমালি কথা নহয় কিন্তু মানে কেতিয়াবালৈকে যদি আপোনালোকে চান্স পাই নহয় এনেকে পাৰ্টিসিপেট কৰিব এইবিলাকত মানে এটো বহুত ডাঙৰ আপোনাৰ লাইফৰ একটা মানে মেমৰেবল মোমেন্ট বুলি কম কাৰণ কিয় এনেকুৱা মোমেন্ট আৰু দুনাইবাৰ নাহে মোৰ মানে হিনা নিজকে এনেকুৱা লাগিছে মই কিয় নকৰিলো এ আমাৰ মিষ্টাৰ মানে তেখেতো দৌৰি আছে তো ফাইনালি মিষ্টাৰে মানে 5 কিলোমিটাৰ যেটো ৰেচ আছিল তেওঁ 22 মিনিটছত কমপ্লিট কৰিছে আৰু 22 মিনিটছত কমপ্লিট কৰা আই এম ৰিয়েলি প্ৰাউড ফৰ হিম ভাল লাগিছে আৰু তেওঁলোকে কমপ্লিট কৰা সকলো হেলুৱেকে মেডেল দিছিল আৰু এটো আমাৰ হাজবেণ্ডেও মেডেল মোমেন্ট ন তো খুব ভাল লাগিছে তেনেকে তেওঁ পাৰিছে যে হেতু মোৰ বহুত ভাল লাগিছে আৰু ফাইনালি আমাৰ ইয়াত ৰেচ ওভাৰ হৈ গল তেওঁলোকে মৰ্নিং ব্ৰেকফাষ্টটো দিছে স্যান্ডউইচ কিবা কিবি খোৱা বস্তু ঢেৰ দিছে এনাৰ্জি ড্ৰিংকো দিছিল আৰু এয়া দেখিছে নহয় আমি আহি আছো এতিয়া আমি যাম উজান বজাৰ তাত ফ্ৰেছ বতাহৰ লগত খাম একাপ গৰম চাহ কাৰণ
ৰেচৰ পিছত মানুহক এনাৰ্জি ড্ৰিংক লাগে, মানে আমাক কি লাগে গৰম চাহ, মানে চাইটো বনতা হে, হয় নহয়? তাৰোপৰি চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছেনে জনাবচোন। ছাবস্ক্ৰাইব কিন্তু বহুত কমে কৰিছে। যেতিয়াই ভিডিঅ'টো চাওঁ এটা বস্তুৱে দেখা পাওঁ, বেছিভাগ নন ছাবস্ক্ৰাইব মানুহেই চায়। ছাবস্ক্ৰাইব কৰিলে, লাইক কৰিলেহে মোৰ ভিডিঅ'বোৰ দিবলৈ আকৌ মন যাব। চেষ্টা কৰি আছোঁ আৰু ভাল কৰিবলৈ, দিওঁতে ভাল হ'ব বাৰু। কিবা যদি ভুলো হৈছে তাকো কৈ দিব। যিয়ে নহওক মৰমবোৰ এনেকৈ দি থাকিব। আৰু নেক্সট টাইম যদি গুৱাহাটীত এনেকুৱা কিবা মাৰাথন হোৱা গম পায়, কাইণ্ডলি এবাৰ ট্ৰাই কৰি চাব পাৰ্টিচিপেট কৰিবৰ কাৰণে, কাৰণ এইবিলাক বিগ মুমেণ্ট যিটো লাইফত আৰু ছেকেণ্ডবাৰ পায় নে নাপায় তাৰ একো ঠিকনা নাই মানে। তো আজিলৈ ইমানতে ৰাখিছোঁ। বাই বাই, টেক কেয়াৰ। আৰু চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব, কাৰণ চেনেলটোৰ গ্ৰ' হ'লেহে, মই আগতেও কৈছোঁ, মোৰ ভাল লাগিব। চেনেলটো গ্ৰ' নহ'লে মোৰ বিৰাট বেয়া লাগিব, কাৰণ মই বহুত কষ্টকৈ ভিডিঅ' বনাওঁ, টাইম নাপাওঁ। তাৰ মাজতো মই ভিডিঅ' গোটেইখিনি যিমানখিনি হওক দিওঁ। আৰু বিশেষকৈ সঁচা কথা ক'বলৈ গ'লে মানে মাৰাথানৰ দিনা মোৰ গা ইমান বেয়া, তথাপিও মানে জাষ্ট ভিডিঅ'টোৰ কাৰণে আহিছোঁ। তো আজিলৈ ইমানে, টেক কেয়াৰ, বাই বাই এভৰিৱান।